নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা বিজনেছ আইডিয়া, স্মল বিজনেছ আইডিয়া। আপোনালোকেও যদি ভাবি আছে এটা ব্যৱসায় কৰিম বুলি, কিন্তু ভাবি পোৱা নাই কি ব্যৱসায় কৰিব বা আগবাঢ়িব পৰা নাই এই দিশত, তো আপোনালোকৰ কাৰণে এটা ভাল ব্যৱসায় বা বিজনেছ আইডিয়া এটা লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকক মই এই ব্যৱসায়ৰ বিষয়ে সঠিককৈ জনাম, কি ব্যৱসায়, কেনেধৰণে আৰম্ভ কৰিব লাগিব, গোটেইখিনি তথ্য আজি মই এই ভিডিঅ'টোৰ যোগেদি দিম। আপোনালোকে খুব কম খৰচত, অতি কমেও 25,000 টকাৰ ভিতৰত আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লগত এই বিজনেছ যি চোৱা চিতা কৰা ল'ৰাজন আছে আমাৰ লগত উপস্থিত। তো এওঁ আমাক আজি এই বিজনেছটোৰ বিষয়ে সঠিককৈ ক'ব এই বিষয়ে। তো আমি পোনপ্ৰথমে তেওঁৰ পৰিচয়টো লৈ লৈছোঁ। নমস্কাৰ, মোৰ নাম ৰাণা চৰকাৰ। তো মোৰ ঘৰ ইয়াতে টংলাতে হয়। তো আপোনালোকক আজি মই সম্পূৰ্ণ ভালকৈ কি কৰিলে কেনেকৈ হেৰি কৰিব পাৰিব সকলোখিনি কৈ দি আছোঁ। পিছে মানে এইটো বিজনেছটো হ'ল আপোনাৰ আইচক্ৰীমৰ হয়। আইচক্ৰীমো কৰিব পাৰিব আপোনালোকে, চাহপাতো কৰিব পাৰিব, লগতে আপোনাৰ কফি মেচিন, কফি প্ৰিমিক্স চববিলাকে পাব আপোনালোকে। মানে এতিয়া আৰম্ভ কৰা মানে কিবা এটা হেৰি লাগিব আৰু, মানে ধৰক ইমান যে হাই লেভেলৰ মানে বাজেট সেইটোও নালাগে, জাষ্ট আপোনাৰ নৰ্মেলৰ পৰাও কৰিব পাৰিব। বলক আপোনালোকক দেখাই দিওঁ বস্তুখিনি। তো আহক বন্ধুসকল, আমি এই বিজনেছটো কেনেধৰণৰ আৰু কেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব, কি হয় বিজনেছটো, আমি প্ৰথমৰ পৰা আমি জানো। আহক। তো মানে এইটো বিজনেছটো আৰম্ভ কৰিবৰ কাৰণে আপোনাক লাগিব এটা ডিপ ফ্ৰিজ, মানে যিটো আইচক্ৰীমৰ বিজনেছ সেইটো লাগিব আপোনাৰ এটা ডিপ ফ্ৰিজ। ডিপ ফ্ৰিজটো আমাৰ কোম্পানীৰ তৰফৰ পৰাই দিয়া হয়। এইটো জাষ্ট মানে মিনিমাম ছিকিউৰিটি মানি এটা লোৱা হয় আৰু। মানে ফ্ৰিজটোৰ দাম হয় আপোনাৰ 37,500 এনেকুৱা কিবা এটা হয় আৰু। তো সেইটো কোম্পানীৰ পৰা আপোনাৰ 18,000ত দিয়া হয়, তাৰমানে ছিকিউৰিটি মানিত। আকৌ সেইটোৰ আপোনাৰ কণ্ডিশ্যন আছে এটা। কণ্ডিশ্যনটো হ'ল যে আপুনি 1 বছৰ ইউজ কৰাৰ পিছত যদি কয় যে ৰিটাৰ্ণ কৰিব, তেতিয়া মানে আপোনাৰ 1 বছৰৰ মানি মানে ধৰক 4,500 টকা 18,000ৰ পৰা মাইনাছ হ'ব, বাকীখিনি ৰিটাৰ্ণ পাই যাব। 2 বছৰৰ ভিতৰত যদি কয় যে মই 2 বছৰ চলাবৰ ভিতৰত যদি কয় ৰিটাৰ্ণ কৰিব, তেতিয়া 2 বছৰৰ নামত আপোনাৰ 9,000 এটা মাইনাছ হ'ব, বাকী 9,000 বছৰত 4,500 কৰি মাইনাছ হ'ব আৰু যদি 1 বছৰত ৰিটাৰ্ণ কৰিব খোজে আৰু আপোনালোকে। আৰু যদি 2 বছৰ ইউজ কৰাৰ পিছত যদি কয় যে মই ৰিটাৰ্ণ কৰিম, তেতিয়া 2 বছৰৰ নামত 9,000 এটা মাইনাছ হ'ব, বাকীখিনি ৰিটাৰ্ণ পাব। আৰু 3 বছৰত কৰিলে আপোনাৰ 3 বছৰৰ টকাখিনি মানে ৰিটাৰ্ণ মাইনাছ হ'ব, বাকীখিনি ৰিটাৰ্ণ পাব। 4 বছৰ ইউজ কৰাৰ পিছত মানে এই ফ্ৰিজখন কোম্পানীয়ে আপোনাক দি দিব, মানে কোম্পানী ৰিটাৰ্ণ লৈ নাযায় আৰু। এইটো মানে আপোনাৰ হৈ যাব পিছত মানে ফ্ৰিজখন দোকানী মানে আপোনালোকৰ নিজৰ হৈ যাব, কোম্পানী ৰিটাৰ্ণ লৈ নাযায়। তেতিয়া মানে ফ্ৰিজখন আপোনাৰে আৰু, আপুনি যি কৰে আৰু কৰিব পাৰিব। আৰু তাৰ মাজত যদি যিজন মানে আমাৰ আপোনালোকক ফ্ৰিজটো দেখাই দিছোঁ, এইটো হ'ল ফ্ৰিজ। ফ্ৰিজটো আপোনাৰ এইটো 350 লিটাৰৰ ফ্ৰিজ হয়। ডাবল ডোৰৰ হ'ব, তলত চকা থাকিব ইয়াৰ। হয়। আৰু এইটো হ'ল আপোনাৰ ডাবল ডোৰ হ'ব। হয়, এইটো ডাবল ডোৰ আছে। আৰু আপোনাৰ দেখা পাব এনেদৰে গ্লাছৰ হয়। গ্লাছৰ হয়। এইটো 350 লিটাৰৰ ফ্ৰিজ। আৰু ইয়াৰ মানে এইটো আপোনালোকৰ ইয়াৰ কাৰণে মাত্ৰ 18,000 পে' কৰিলে হ'ল। ছিকিউৰিটি মানি আৰু ছিকিউৰিটি মানি হিচাপত এইটো 18,000 পে' কৰিলে হ'ল। আৰু ইয়াৰ যিবিলাক প্ৰডাক্ট আছে, প্ৰডাক্ট চব আমাৰ ইয়াতে পাই যাব। এইটো প্ৰডাক্টটোৰ নাম হ'ল আপোনাৰ অলিয়াম বুলি লিখা আছে, এইটো কোম্পানীয়ে হ'ব। এই কোম্পানীটোৰ প্ৰডাক্ট হয় অলিয়াম। ইয়াৰে আইচক্ৰীম আছে আৰু কি আছে? ইয়াৰ আপোনাৰ 10 টকাৰ পৰা আৰম্ভ কৰিব পাৰিব। আপোনাৰ 10 টকাত চকোবাৰ হ'ব, মেংগ' কেণ্ডি 10 টকাৰ পৰা আপোনাৰ আপ টু মানে ফেমিলি পেকলৈকে যাব পাৰিব। 10, 20, 30, 40 নৰ্মেলিতো আজিকালি মানে 10, 20, 30টো এইবিলাক বেছি চলে। তাৰ ওপৰত যদি ফেমিলি পেকবিলাকো লাগে সেইবিলাকো পাই যাব, মানে চব আইটেম পাব আৰু। তাৰমানে আৰু বেছি দামী লাগিলে আৰু দামীও পাব, মানে চব মানে বেলেগ বেলেগ হেৰি থাকিব আৰু। তাৰমানে আমাৰ ইয়াৰ প্ৰফিট লেভেলটো আমি অলপ বেছিয়ে দিওঁ, মানে ধৰক বেলেগ কোম্পানীয়ে মানে বৰ্তমান আপোনালোকৰ অকল ওদালগুৰি ডিষ্ট্ৰিক্টত দি থকা ডিষ্ট্ৰিবিউটৰটো আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত বৰ্তমান এইটো আছে আপোনালোকৰ ওদালগুৰি ডিষ্ট্ৰিক্টত। যিখিনি মানুহ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে তেওঁলোকৰ পৰা কণ্টেক্ট কৰি বস্তুখিনি ল'ব পাৰে। প্ৰথমতে ফ্ৰিজটো ল'ব পাৰে, তাৰপিছত ইয়াৰ যিবিলাক প্ৰডাক্ট আছে গোটেইখিনি আপোনালোকে ল'ব পাৰে। আৰু যদি আপোনালোকে বিচাৰে যে আপোনালোকক অকল প্ৰডাক্টখিনিহে লাগে বা আইচক্ৰীমহে অকল লাগে, তেতিয়াহ'লে আপোনালোকে অকল প্ৰডাক্টখিনিয়ে ল'ব পাৰে, ফ্ৰিজটো নল'লেও কোনো কথা নাই। এইটো হ'ল আমাৰ নৌচেৰাৰ চাহপাত, চাব পাৰে। এইটো হ'ল আমাৰ নৌচেৰাৰ চাহপাত। এইটো হ'ল আধা কিলো পেকেট, 500 গ্ৰাম পেকেট। তাৰপিছত ইয়াৰ আপুনি এইটো পাব এটা 250 গ্ৰামৰ পেকেট। ইয়াৰ আপোনাৰ 10 টকীয়া পেকেট পাব, 1 পোৱা পেকেট পাব। তাৰপিছত আপোনাৰ 1 কিলো পেকেট, হাফ কিলো পেকেট চব পাব আৰু 5 কিলো পেকো পাব। তো ইয়াৰ প্ৰাইচবিলাকতো আপোনাৰ মানে হেৰি আছে। তো আপোনাৰ বান্ডিল যিটো মানে 2.5 কিলো থাকে, তাৰপিছত কোনোবাটো আপোনাৰ 2 কিলো থাকে, সেইটো বান্ডিলত আকৌ কুপন এটাকে থাকে। সেই কুপনটো আপুনি পাই যাব আৰু, মানে বান্ডিল ল'লে কুপনটো পাব আৰু। এতিয়া ধৰক কোনোবাই যদি এই বিজনেছটো আৰম্ভ মানে কৰিব বিচাৰে, তেতিয়াহ'লে কিমানমান টকাৰ প্ৰয়োজন হ'ব?
প্ৰয়োজন মানে ধৰক প্ৰথমতে যদি আইচক্ৰীমৰটো কৰিব খোজে তো প্ৰথম তেওঁ মোটামুটি 25,000 এটা মানে তেওঁ ইনভেষ্ট কৰিব লাগিব কাৰণ ফ্ৰিজৰ 18,000 আৰু বাকীখিনি তেওঁৰ মানে প্ৰডাক্ট যিখিনি ল'ব মানে আইচক্ৰীম সেইখিনি এটা মানে গোটেইখিনি আইটেম মিলাই কিনে ধৰক 6-7 হাজাৰ টকা এটা বিল হ'ব আৰু তেওঁৰ মানে গোটেইকেইটা আইটেম ল'লে আৰু আপোনাৰ 25,000 মানত আৰম্ভ কৰিব পাৰিব তেওঁ সেইখিনি। আমি এবাৰ আইচক্ৰীমৰ প্ৰডাক্টবিলাক চাই লওঁ কেনেকুৱা ধৰণৰ আছে। এইটো চাব পাৰে, এইটো আপোনাৰ 20 টকীয়া হয়। এইটো 20 টকীয়া আইচক্ৰীম। 20 টকীয়া হয়। 10 টকীয়াটো বৰ্তমান খোলা নাই মোৰ তাত। 10 টকীয়া চকোবাৰ পাব, বাকী মানে চব হেৰিয়ে আছে মানে চব চিলপেক আছে, এইবিলাক চব পাব। তাৰপৰা আপোনাৰ 10 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ আপ টু যিমান দামীলৈকে চাই আৰু ফেমিলি পেক বা কিবা চব পাই যাব আৰু। তো বন্ধুসকল আপোনালোকে যদি এটা ব্যৱসায় কৰিম বুলি ভাবি আছে ইয়াৰে ফ্ৰেঞ্চাইজ লৈ কিনে আপোনালোকে কামবিলাক আৰম্ভ কৰিব পাৰে। এতিয়া সুন্দৰ গৰমৰ ছিজন আহি আছে, এতিয়া আইচক্ৰীম খুব চেল হ'ব যিকোনো ঠাইতে। আইচক্ৰীমটো মেইন, তাৰপৰা আমাৰ ট্ৰলিও আছে এইটো কোম্পানীৰে, বৰ্তমান ট্ৰলিখন ওলাই গ'ল বাৰু। ট্ৰলিও পাই যাব। ট্ৰলি যিটো মানে আজিকালি গাড়ী মানে লৈ মানে আইচক্ৰীম বিক্ৰী কৰা সেইটো ট্ৰলিও আছে এইটো কোম্পানীৰে। হয়। তো কোনোবাই যদি ট্ৰলি লৈ কিনে আইচক্ৰীম বেচিব যাব বিচাৰে তেতিয়াহ'লে এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। নাওচৰা কোম্পানীৰ অলিয়াম কোম্পানীৰ মানে কোম্পানী এটাই মানে ধৰক আপোনাৰ মানে হেৰিবিলাক আৰু বেলেগ মানে ধৰক মানে যেন আইচক্ৰীমটোৰ নাম দিছে আপোনাৰ অলিয়াম, বাকী আপোনাৰ চাহপাত আৰু ধৰক কফি প্ৰিমিক্স যিবিলাক আছে এইবিলাক আপোনাৰ নাওচৰা বুলিয়ে নাম আছে। ইয়াতো নাওচৰা বুলি নাম আছে, এইটো চাইডত লিখাই আছে নাওচৰা বুলি। হয় নাওচৰা বুলি লিখাই আছে, প্ৰডাক্টৰে হয়। তো নাওচৰাৰে হয় গোটেইখিনি প্ৰডাক্ট, কিন্তু ইয়াৰ যিটো আইচক্ৰীমৰ ভাগটো এইটো অলিয়াম বুলি কয়। আৰু তাৰ ফ্ৰেঞ্চাইজি লৈ আপোনালোকে ট্ৰলিটোও ল'ব পাৰে। কোনোবাই যদি স্কুলৰ ওচৰত বা এনেকুৱাকৈ কোনোবাই বেচিব বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা ট্ৰলি লৈ কিনে এনেকৈ বেচিব পাৰে। আপুনি কেনেকুৱা পাইছে এই প্ৰডাক্টবিলাক বেছি কাষ্টমাৰে কেনেকুৱা মানে পাইছে আৰু লাভ কেনেকুৱা হৈছে আপোনাৰ? মোটামুটি হাজিৰা আহে, হয় ধৰক 1000 টকা আহে, 500 টকা আহে, এনেকৈ আহে। আৰু ৰাইজেও খাই মানে ভাল পাইছে, কোনো একটা মানে হেৰি ঝামেলা নাই, কমপ্লেইন নাই আৰু। তো আপোনালোকে যদি এই ট্ৰলিটো ল'ব বিচাৰে তেতিয়াহ'লে এওঁলোকৰ কোম্পানীৰ পৰাই ডাইৰেক্ট দিয়া হ'ব এই ট্ৰলিটো, আৰু ইয়াৰ পৰা আপোনালোকে প্ৰডাক্টবিলাক লৈ যাব পাৰে। আৰু যিখিনি প্ৰডাক্ট ৰৈ যায় সেইখিনি আপোনালোকে কোনো চিন্তা কৰিব নালাগে, সেইখিনি আপোনালোকৰ ইয়াতে আকৌ ঘূৰাই লোৱা হ'ব। দিনটোত আপুনি যিখিনি বিক্ৰী কৰিব কৰিলে আৰু যিখিনি ৰৈ গ'ল সেই প্ৰডাক্টখিনি আপোনালোকৰ কোম্পানীত আকৌ ঘূৰাই দিব পাৰিব। তো এনেকুৱা যদি কোনোবা আছে যিয়ে এই বিজনেছটো কৰিব বিচাৰে, ট্ৰলি লৈ কিনে ব্যৱসায় কৰিব বিচাৰে, তেতিয়াহ'লে এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু ভাল ব্যৱসায়, ভালে প্ৰফিট বুলি কৈছে দাদাই কোৱা মতে। 500,000 হাজিৰা আৰামছে থাকি যাব আপোনাৰ। তো মাহত ধৰক 15-20 হাজাৰ থাকিলেও যথেষ্ট ইয়াত প্ৰফিট আছে। তো আপোনালোকে এই ট্ৰলিটোৰ কাৰণে এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে। ইয়াৰ আমাৰ কফি মেচিনো আছে, কফি মেচিনটো দেখাই দিওঁ আহক। হয়, এইটো হ'ল আমাৰ কফি মেচিনটো। হয়, এইটো হৈছে কফি মেচিন নাওচেৰা কোম্পানীৰ। এইটো যদি কোনোবাই ল'ব বিচাৰে কিমান পৰিব? এইটো এনেই আপোনাৰ যিটো মানে মিনিমাম প্ৰাইচ আছে MRP আছে, এইটো 27+ এনেকুৱা কিবা এটা আছে। তো আমাৰ কোম্পানীৰ পৰা 18,500 দিয়া হয় মানে এইটো। আৰু এইটোৰ ভিতৰত আমাৰ কোম্পানী নৌচেৰাৰ প্ৰডাক্টবিলাক ইউজ কৰে, যেনে টি প্ৰিমিক্স বা কফি প্ৰিমিক্স ইউজ কৰিলে সেইবিলাক তাৰমানে ইয়াৰ যিটো ছাৰ্ভিচিং চাৰ্জ মানে কিবা বেয়া হোৱা বা কিবা এইটো মানে ফ্ৰী থাকিব আমাৰ কোম্পানীৰ তৰফৰ পৰা, মানে ফ্ৰী থাকিব। এইটো ওৱান টাইম কিনি ল'ব লাগিব? এইটো ওৱান টাইম মানে 18,500। এইটোৰ কোনো ঘূৰাই দিয়া হেৰি চিষ্টেম নাই? নাই, এইটো নাই, ফ্ৰিজৰ নিচিনাকৈ নাই। তাৰমানে এইটো ডাইৰেক্ট মানে হেৰি 18,500ত। তো মানে আৰু এইটো মানে যিটো মানে কি এইটোতো লাভ আছে, ধৰক যিটো আমাৰ প্ৰিমিক্সবিলাক ইউজ কৰিব সেইটো ছাৰ্ভিচিংবিলাক তাৰ 1 টকা খৰচ নহয়, সম্পূৰ্ণ মানে কোম্পানীৰ তৰফৰ পৰা যাব। ছাৰ্ভিচিং কেতিয়া কৰিব লাগে? ছাৰ্ভিচিং মানে কি ধৰক কিবা প্ৰব্লেম দি আছে, যে ক'লে মোৰ এইটো প্ৰব্লেম দি আছে, কিবা মানে ধৰক বেয়া হৈছে বা কিবা, তেতিয়া মানে সেইটো আমি কোম্পানীৰ লগত যোগাযোগ কৰি এইটো আমি হেৰি কৰি দিম, মানে কোম্পানীৰ পৰা ল'ৰা পঠাব, সিহঁতে চাই দি যাব, সেইটোৱে। আৰু ইয়াতে কি পোৱা যায় মানে অকল টি কফি আৰু কি আছে এইটো মানে মেচিনটোত? এইটো যিটো মানে নজল মানে হেৰি নজল বুলিও কয়, এইটো কোনোবাই অপশ্যন বুলিও কয়। তো 2 অপশ্যন আছে, 3 অপশ্যন আছে, 4 অপশ্যন আছে। যিটো মই 18,500 বুলি ক'লোঁ এইটো হ'ল 2 অপশ্যনৰ প্ৰাইচটো, ঠিক আছে। তো এইটো এতিয়া যদি আপুনি 2 অপশ্যনটো মানে চাহ আৰু কফি, আৰু 3 অপশ্যন হ'লে আপোনাৰ চাহ কফি লেমন টি তিনিটা হ'ব। সেইটোৰ প্ৰাইচটো আপোনাৰ মানে 25,500 এটা প্লাছ হ'ব আৰু প্ৰাইচটোত। MRPটো আকৌ প্ৰাইচ বাঢ়ি যাব। আকৌ যিটো 4 অপশ্যন আছে, যেনে চাহ কফি লেমন টি চুগাৰ ফ্ৰী,
মোটামুটি সেইটোত আৰু এটা 2500 এক্সট্ৰা বাঢ়ি যাব মানে এইটো মানে চব মানে যিটো মানে অপশ্যন লৈ লৈ মানে প্ৰাইচটো অলপ হাই হয় আৰু এইটো হ'ল 18,500 টু অপশ্যন ঠিক আছে 5,000 টকা এটা বাঢ়ি যাব তেতিয়া মানে আপোনাৰ ধৰক এইটো যিটো আপোনাৰ 3 অপশ্যন সেইটো আপোনাৰ মোটামুটি ধৰক 21,500 বা 22,000 ভিতৰত আহিব তাৰপিছত আকৌ যিটো 4 অপশ্যনটো আছে সেইটো 25, 24 এনেকুৱা কিবাৰ ভিতৰত হয়তো আহিব এটা কি বস্তু আছে ইয়াৰ এনেকৈ মানে ইয়াত চাহপাতটো গোটেইখিনি পাব আপোনালোকে বৰ্তমান চাহপাতবিলাকো মানে এতিয়া আমাৰ ষ্টকে আছে বাৰু এইফালে চাব পাৰে মই 10 টকীয়া পেকেটো আছে দেখিছোঁ এইটো হ'ল আমাৰ মানে যিটো মানে 10 টকীয়া পেকেট বান্ডিল হয় এইটো বান্ডিলত আপোনাৰ 80 পিচ থাকে তো 80 পিচৰ ভিতৰত আপোনাৰ যিটো মানে প্ৰাইচ হ'ব এইটো এই কুপন এটা থাকে এইটো কুপনটোত এটা পইচা থাকে তো সেই পইচাখিনি আপুনি মাইনাছ কৰিলে যিমানখিনি হয় মানে বিলৰ পৰা সেইটো মাইনাছ কৰি দিব পাৰে তো সেইটো আপোনাৰ এক্সট্ৰা প্ৰফিট আৰু এইটো 10 টকীয়া পাউচ 10 টকীয়া পেকেট হয় 10 টকীয়া তাৰপিছত আপোনাৰ 100 গ্ৰামৰ আছে 1 পোৱা আছে আধা কিলো আছে 1 কিলো আছে এইবিলাক ঘৰত ব্যৱহাৰ কৰাৰ কাৰণে ভাল সেইবিলাক ঘৰতো ব্যৱহাৰ কৰিব দোকানতো ব্যৱহাৰ হয় বাৰু দোকানত যিবিলাক হয় সেইটো যোনে 1 কেজি বা সপ্তাহৰ বা মাহৰ যিটো কৰে সেইটো 1 কেজিটো কৰিব পাৰে সেইটো আমাৰ 1 কিলো পেকেট নৌচাৰাৰে হয় এইটো 1 কিলো পেকেট এইটো কিমান পৰিব এইটোতো এনে আপোনাৰ MRP-টো আপোনাৰ আছে 370 তো এইটো দল দোকানীৰ বিক্ৰী তো আমাৰ পৰা যিটো মানে আমাৰতো ডিষ্ট্ৰিবিউট কৰি আছে 1 কিলো পেকেটত মোটামুটি কিমান কাপ চাহ ওলাব পাৰিব 10 টকীয়া চাহ 10 টকীয়াটো চাহটো আপোনাৰ এইটোতো ধৰক মানে এতিয়া ৰঙা চাহ হ'লে আপোনাৰ চাহপাতটো কম লাগে গাখীৰ চাহ দিলে চাহপাতটো অলপ বেছি লাগে তো মোটামুটি ওলাই যাব মোটামুটি 10 কাপমান ওলাব লাগে 10 টকীয়াটোত 10 টকীয়া পেকেট 10 কাপমান ওলাব লাগে 1 কিলোটো বহুত বেছি ওলাব কাৰণ এইটো আপোনাৰ পাৰিলে এইটো আপোনাৰ কিছুমানৰ ঘৰত 2 মাহ 3 মাহো চলি যায় শেষ নহয় প্ৰফিট থাকিব চাহততো আজিকালিতো চাহত প্ৰফিট আছে কিন্তু আকৌ হেৰি কি কয় এইটো যিটো মানে দোকানত প্ৰাইচ আৰু 370 MRP আছে তো দোকানৰ প্ৰাইচ আপোনাৰ ধৰক 10-20 টকা ইফালে এটা কৰে আৰু আমাৰ পৰাতো ধৰক প্ৰডাকশ্যন আমাৰ ডিষ্ট্ৰিবিউট কৰোঁ না আমাৰ বেগ চিষ্টেম গুচি যায় তো বাকী দোকানীবিলাকে আপোনাৰ পেকেট চিষ্টেম বিক্ৰী কৰে একদম হোলচেল প্ৰাইচত পাই যাব ইয়াত হয় হোলচেল প্ৰাইচত পাই যাব একদম ডিষ্ট্ৰিবিউটৰ প্ৰাইচত আৰু কোম্পানীৰ প্ৰাইচত ডিষ্ট্ৰিবিউট কৰি কোনোবাই যদি কফি বা চাহ বিক্ৰী কৰিম বুলি ভাবিছে তেতিয়াহ'লে ক্লাউচেৰাৰ আছে ইয়াৰ কফি চাহ গোটেইখিনি আছে এইটো হ'ল কফি প্ৰিমিক্স পাউডাৰটো এইটো আপোনালোকে পাই যাব ইয়াৰ টি প্ৰিমিক্স লেমন টিৰ মানে চুগাৰ ফ্ৰী চববিলাক পাই যাব বস্তু ইয়াৰ MRP বিলাকতো মানে যিটো মানে 495 আছে কিন্তু সেইটোত MRP নহয় বাৰু দোকানীয়ে ডিছকাউণ্ট দিয়ে সেইটোত দোকানীয়ে ডিছকাউণ্ট দিয়ে বিক্ৰী কৰে তাৰোপৰি এইটো যিটো বিক্ৰী কৰিব তাতেও লাভ আছে সেইটো লাভ আছে এইটো আপোনাৰ যিটো মানে মেচিনত দিয়ে সেইটো আপোনাৰ 75 গ্লাছ মাল ওলায় 75 গ্লাছ ওলায় 10 টকীয়া কাপ তেতিয়াহ'লে 75 হ'লে মিনিমাম আপোনাৰ 350 370 এনেকুৱা কিবা এটা মাৰ্জিন থাকে আৰু পাৰ পেকেটত যদি 70 গ্লাছি বিক্ৰী কৰিব পাৰে আৰু মোটামুটি 350 370 এনেকুৱা কিবা এটা মাৰ্জিন থাকে আৰু তো বন্ধুসকল যথেষ্টখিনি প্ৰফিট আছে যদি আপোনালোকে ইয়াৰ লগত বিজনেছ এই কোম্পানীৰ লগত জড়িত হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে যদি ভাবি আছে কিবা এটা ব্যৱসায় কৰিম চাহ বিক্ৰী কৰিম বা কফি বিক্ৰী কৰিম তেতিয়াহ'লে যিকোনো স্কুলৰ সন্মুখত কলেজৰ সন্মুখত বা কিছুমান অফিচ কাছাৰী এইবিলাকৰ সন্মুখত আপোনালোকে ইয়াৰ ডিষ্ট্ৰিবিউটৰ লৈ কিনে যদি আপোনাৰ আগৰ পৰা দোকান আছে তেতিয়াও আপোনালোকে ইয়াৰ ফ্ৰিজ লৈ কিনে কফি মেচিন লৈ কিনে আপোনালোকে এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে আৰু ইয়াৰ সকলোখিনি প্ৰডাক্ট আমাৰ তাতে পাই যাব সকলোখিনি প্ৰডাক্ট আমাৰ তাত পাই যাব নৌচাৰাৰ সকলো প্ৰডাক্ট পাই যাব আমাৰ তাত মানে পাই যাব নৌচাৰাৰ বস্তু নৌচাৰাৰ চাহপাত কওক আপুনি চুগাৰ ফ্ৰী কওক চব পাই যাব আৰু আইচক্ৰীমৰ পৰা আৰম্ভ কৰি চব পাব তো বন্ধুসকল চাওক ইয়াতকৈ আৰু কি সুবিধা লাগে তো গোটেইখিনি প্ৰডাক্ট আপোনালোকে ইয়াত পাই যাব গোটেইখিনি এওঁলোকে আপোনালোকৰ ছাৰ্ভিচিঙৰ পৰা আৰম্ভ কৰি গোটেই ৰান্ধা থাকিবই হেল্প কৰিব আপোনালোকে ইয়াৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম আপোনালোকে কিবা লাগিলে কিবা দৰকাৰ হ'লে ফোন কৰিব যদি কোনোবাই 10 টকীয়া যিটো মছলাৰ পেকেট বুলি কয় মানে কাজু কিচমিচ সেইবিলাকো আমাৰ তাত পাই যাব সেইটো কোনো কোম্পানীৰ বেলেগ হয় বাৰু সেইটো আমাৰ তাত পাই যাব বাৰু সেইবিলাকো পাই যাব আপুনি 10 টকীয়া কিবা মছলাৰ পেকেট আপোনাৰ ধৰক জিৰাৰ পেকেট কাজু কিচমিচ আলমণ্ড জইন এইবিলাক চব পাব আমাৰ তাত চব বন্ধুসকলে দেৰি নকৰি কিনে আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰক আৰু এই বিজনেছৰ লগত সোনকালে জড়িত হওক গৰমৰ ছিজন আহি গৈছে আপোনালোকে আইচক্ৰীম কৰে কফি কৰে চাহপাত কৰে যি ভাল পায় সেইটোৱে কৰিব পাৰে আপোনালোকে ফ্ৰিজ পাই যাব খুব সুন্দৰ সুন্দৰ এয়া ফ্ৰিজ ইয়াতে ৰাখি থৈ দিছে কালাৰ কণ্ডিশ্যন খুব ধুনীয়া একদম ব্ৰেণ্ড নিউ মাল হয় আপোনালোকে টেনশ্যনে নল'ব গোটেইখিনি হেল্প কৰিব
অঁ ফ্ৰিজটো যেতিয়া অভাৰ মানে ধৰক আপুনি চুইচটো মেইন চুইচটো দি ৰাখিব তেতিয়া মানে যেতিয়া মানে ইয়াৰ আইচ হোৱাৰ মানে হেৰিটো তো অট'মেটিক অন হৈ যাব অট'মেটিক অফ হৈ যাব তেতিয়া মানে নৰ্মেল হ'লে অট'মেটিক অন হ'ব আজিকালি প্ৰায়বিলাকত এইটো চিষ্টেম থাকে আৰু কাৰণ নহ'লে অভাৰ হেৰি নাথাকে ন তো সেইকাৰণে মানে অভাৰ হৈ গ'লে নিজে নিজে অফ হৈ যায় আকৌ নৰ্মেল হ'লে আকৌ নিজে নিজে অন হৈ যায় খুব ভাল ব্ৰেণ্ড এইটো ৰকৱেল কোম্পানীটো খুব বহুত পুৰণা কোম্পানী হয় আপোনালোকে ল'ব পাৰে মাত্ৰ 18,000ত এনেধৰণৰ গ্লাছ থকা ফ্ৰিজ কোম্পানী হয় এইটো 1986 হয় মাত্ৰ 18,000ত পাই যাব আপোনালোকে 4 বছৰ ইউজ কৰাৰ পিছত আপোনালোকৰ এইটো নিজৰ হৈ যাব আৰু ইয়াৰ প্ৰডাক্টবিলাকো খুব ভাল প্ৰডাক্ট হয় মই নিজে ব্যৱহাৰ কৰিছোঁ খুব ভাল প্ৰডাক্ট হয় আপোনালোকে ইউজ কৰি ভাল পাব আৰু মানুহেও খুব বিচাৰে ইয়াৰ প্ৰডাক্টবিলাক বন্ধুসকল আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে আপোনালোকক ইয়াৰ এড্ৰেছটো কৈ দিব ভাইটিয়ে তো আমাৰ এড্ৰেছটো হ'ল টংলা কোকৰাকাটা আপোনাৰ নিয়াৰ নবোদয় জাতীয় বিদ্যালয় তো আপোনাৰ মানে কোকৰাকাটা আহিলে আপোনাৰ নিয়াৰ সৎসংগ বিহাৰ বুলি যিটো মানে মন্দিৰ আছে তো সেইটো লাইনতে অলপ ক্ৰছ কৰি আহিব লাগিব তো তাতে মানে তাৰ অপজিট ছাইডত মানে নবোদয় জাতীয় বিদ্যালয় আছে তাৰ অপজিটতে আমাৰ মানে হেৰিখন হয় দিছে মানে অফিচখন তাতে পাই যাব চব আৰু পিন নম্বৰ 784528 এইখিনিত পাই যাব আৰু ইয়াৰ প্ৰফিট হ'ল আমাৰ যিটো মানে মই কৈছোঁ আৰু প্ৰফিট মাৰ্জিন বিজনেছটোৰ যথেষ্টখিনি প্ৰফিট আছে অন্য কোম্পানীৰ তুলনাত আমুল হওক আপোনাৰ বেলেগ যিবিলাক কোম্পানী বৰ্তমান চলি আছে আৰু আমুলৰ লগত ইয়াৰ তুলনা কৰিব পাৰে কোনো গুণে মানে ইয়াৰ প্ৰডাক্টবিলাক কম নহয় আমুলৰ তুলনাত আমুল হওক বা কি কোম্পানী আছে আপোনাৰ ৰোলেক আছে আপোনাৰ কোৱালিটি ৱালছ আছে তো এইবিলাকৰ তুলনাত মানে ইয়াৰ প্ৰডাক্টৰ টেষ্টবিলাক কোনো গুণে কম নহয় আপোনালোকে মানে কাষ্টমাৰে কেতিয়াও বেয়া নাপায় ইয়াৰ প্ৰডাক্টৰ টেষ্টবিলাক তো সেইটো গেৰেণ্টি দিব পাৰি আপোনালোকে নিজেও খাই চালে গম পাব তো কোনো গুণে কম নহয় আৰু ইয়াৰ প্ৰফিট মাৰ্জিনবিলাকো আপোনালোকে অলপ বেছি পাব প্ৰফিট মাৰ্জিনবিলাক 20% আছে আৰু আপুনি টেষ্ট কৰিও চাব পাৰে আমাৰ টংলাত বাকী জেগাবিলাকত চব দিয়াই আছে এইটো মাল গৈয়ে আছে মাল আপোনালোকে যদি টেষ্ট কৰিছে তো গম পাইছে আৰু যদি টেষ্ট কৰা নাই আপোনালোকে টেষ্ট কৰি চাব পাৰে মানে নিজেও ক'ব পাৰিব যে টেষ্টটো কেনেকুৱা তেতিয়াহে আপুনিও ক'ব যে নাই ভাল তেতিয়াহে মানে হেৰি হ'ব আৰু সকলোৱে জানিব যে না এইটো প্ৰডাক্টৰ মালটো মানে টেষ্ট হয় আৰু পূৰা টংলাতে পাব এইটো মাল আৰু বাকী মানে পূৰা ওদালগুৰি ডিষ্ট্ৰিক্টতে আমি হেৰি কৰি আছোঁ লাহে লাহে পূৰা চব জেগাতে পাব বৰ্তমান এওঁলোকৰ ওদালগুৰি ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিবিউটৰ আছে আৰু চাব ডিষ্ট্ৰিবিউটৰ লাগিলে কোনোবাই বেলেগ ডিষ্ট্ৰিক্টত তেওঁলোকে ল'ব পাৰে কণ্টেক্ট কৰিব পাৰে তাৰ কাৰণেও চাব তেওঁলোকক কিবা এটা মাৰ্জিন দিয়া হ'ব চাব ডিষ্ট্ৰিবিউটৰ হিচাপতো তেওঁলোকে দিয়ে তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু এই বিজনেছৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব আৰু এনেদৰে মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ